নমস্কাৰ। মানস প্ৰতীম দত্তৰ এখন আহিবলগীয়া নতুন গ্ৰন্থখনৰ নাম হৈছে চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু। নামটোতে আপোনালোকে গম পাইছে, তাত সন্নিৱিষ্ট হৈ আছে প্ৰকৃতিৰ বিষয়ে জানিবলগীয়া নানান কথা। আৰু এই কিতাপখনে আমাৰ প্ৰকৃতিপ্ৰেমী ছাত্ৰ ছাত্ৰী বা যিকোনো মানুহে এইখন কিতাপ পঢ়িব পাৰে। আপোনালোকে প্ৰকৃতিৰ বিষয়ে বহুত ভাল ভাল আভাস পাব। আৰু মই আশাবাদী এই কিতাপখনে প্ৰকৃতিৰ বিষয়ত এটা নতুন আলোড়ন আনিব, নতুন বিষয় জাগ্ৰত কৰিব। তাত বহুতবিলাক টপিক সামৰি লৈ আছে, যেনে ধৰক গছ কেনেকৈ ৰুব, বাঘ, গঁড় বা বিভিন্ন ধৰণৰ। আৰু মই আশাবাদী আপোনালোকে গ্ৰন্থমেলা হওক বা কিতাপৰ বিপণী যেতিয়াই যায় এই কিতাপখন নিশ্চয় ল'ব পাৰে। আৰু কিতাপখনৰ পৰা আপোনালোকে প্ৰকৃতিৰ বিষয়ে বহুতখিনি আভাস পাব, উপকৃত হ'ব। আৰু পুনৰ এবাৰ মই মানস প্ৰতীম দত্তক বহুত বহুত শুভেচ্ছা জনাইছোঁ এনে এখন কিতাপ আমাক উপহাৰ দিয়াৰ বাবে। ধন্যবাদ। চিনাকি প্ৰকৃতি অচিনাকি সাধু প্ৰকাশৰ বাবে সাজু হৈছে।